আজি কি কৰোঁ গোটেই দিন আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব প্লিজ। এতিয়া কিবা এটা খাই লওঁ, ভোক লাগিছে। আৰু ইয়াত আছে আপেল, চ' এইটো খাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ মই। কোন আহিছে ইয়াত? আৰু ইয়াত কি খেলি আছা? मस्त जोक मारा গাইজ, এইবোৰ হ'ল বেচন। আৰু বেচন দি কি কৰে আপোনালোকেতো জানে। আৰু বেচন মানে আমাৰ ঘৰত কিয় আপোনালোকে এইটো ভাবি আছে, মানে আমাৰ দোকান আছে আৰু এইবিলাক মানে আনিছে ঘৰত, আনি ৰ'দ লগাই দিব লাগে আৰু সেইকাৰণে ৰ'দত দিয়া হ'ল। টেঙা খাম আৰু এইটো হ'ল অমৰা আৰু এইটো জলকীয়া। এতিয়া খাম মই বহি পেলাই। এতিয়া বাজি আছে 1:30 মান। সিহঁতে ইয়াত বহি চকলেট খাই আছে। আৰু এতিয়া বাজি আছে 6:30 আৰু মই পঢ়িবলৈ বহিছোঁ। আৰু এয়া চাওক, আমাৰ মেকুৰীজনীয়ে এনেকৈ খেলি আছে। তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ।